এলিয়েন, যাৰ নামটো শুনিলেই মনত এটা প্ৰচণ্ড উৎকণ্ঠাৰ সৃষ্টি হয়। অন্য গ্ৰহৰ প্ৰাণী বুলিলে সাধাৰণতে জানিব মন যায় সিহঁতৰ বিষয়ে বহুতো কথা। আজিৰ এই ভিডিঅ'টোত আপোনাক কিছুমান এনেকুৱা কথা ক'ম যিবোৰ শুনি আপোনাৰ গাৰ নোম থিয় হৈ যাব। তো গাইজ, এই ভিডিঅ'টো অকণমানো স্কিপ নকৰিব, কাৰণ আপোনাক এটা এনেকুৱা যাত্ৰালৈ লৈ যাম যিটোৰ কথা আপুনি কেতিয়াও পাহৰিব নোৱাৰিব। আৰু এটা কথা শুনক, যি আছে সকলো এই চেনেলত আছে, বেলেগ আৰু ক'তো নাই। গতিকে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব নামৰ নীতি নিয়মখিনি কৰি দিয়ক। এজন ব্যক্তি যাৰ নাম আছিল ষ্টেন ৰুমেনিক, তেওঁ এলিয়েনক নিজৰ কেমেৰাত ৰেকৰ্ড কৰিছিল। তেওঁৰ মতে এলিয়েনে তেওঁক লগ কৰিবলৈ আহে। তেওঁ এলিয়েনক স্পৰ্শও কৰিছে আৰু কেতিয়াবাতো এলিয়েনে তেওঁক লৈও যায় আৰু তেওঁক সিহঁতে কিবা এক্সপেৰিমেণ্ট মানে পৰীক্ষণ কৰে। এক্সপেৰিমেণ্ট কৰাৰ সময়ত ষ্টেন ৰুমেনিকক এলিয়েনে বোলে বহুত কষ্ট দিয়ে, গতিকে তেওঁ এলিয়েনক বেয়া পায়। ষ্টেন ৰুমেনিকৰ মতে এইবোৰ কোন, ক'ৰ পৰা আহিছিল, কিয় আহিছিল, মই এইবোৰ একো নাজানো, কিন্তু এইটো জানো যে ইহঁত মানুহ নহয়। এই ভিডিঅ'টো ষ্টেনে নিজৰ কেমেৰাত 2005 চনত ৰেকৰ্ড কৰিছিল। Oh wow. Oh my god. What the fuck is that? Holy shit. Shit. Oh my god, what's it doing? Holy shit. Oh man. Where the fuck did it go? Oh my god. I can't believe it. Where'd it go? Where'd it go? Where'd it go? Holy shit. Oh my god. I can't see it anymore. Where'd it go? I can't believe that. I can't believe what I just freaking saw. Oh my god. Oh my god. That's amazing. Oh my god. What? আৰু এইখন ফটো তেওঁ নিজৰ DSLR কেমেৰাৰে উঠাইছিল। কুছ তো গড়বড় হে দয়া, কুছ তো গড়বড় হে। আপোনালোকে বাৰু ভাবি চাইছেনে এপল' মিছনৰ পাছত নাছাই চন্দ্ৰলৈ আকৌ যোৱাৰ কথা কিয় ভবা নাই? চন্দ্ৰলৈ যোৱা প্ৰথম সংস্থা নাছাই এনেকুৱা কি পালে চন্দ্ৰত গৈ যে আকৌ তালৈ যোৱাৰ কথা নুলিওৱাই হ'ল? মাইকেল চালা, যি আমেৰিকাৰ স্পেচ এক্সপাৰ্ট, তেওঁৰ মতে 1969 চনত এপল' মিছনৰ সময়ত যেতিয়া মহাকাশচাৰীয়ে চন্দ্ৰত লেণ্ড কৰিছিল, তেতিয়া তেওঁলোকৰ ৰেডিঅ'ত 2 মিনিটৰ এটা গেপ আহিছিল। সেই 2 মিনিটত তাত কি হ'ল, মহাকাশচাৰী দুজনে কি দেখিলে, সেইটো কোনেও নাজানে। নাছাৰ বৈজ্ঞানিকৰ মতে বহুতো ৰেডিঅ' অপাৰেটৰে এইটো শুনিছিল, যদিও এইটো কথা গুপ্তভাৱে ৰখা হ'ল আৰু সাধাৰণ ৰাইজৰ পৰা এই কথাটো বিৰত ৰখা হ'ল। মাইকেলৰ মতে মহাকাশচাৰী দুজনে আকাশত বহুতো ৰহস্যময় বস্তু দেখিছিল, তাৰ ভিতৰত UFO আছিল অন্যতম। যদি এইবোৰ কথা সত্য নহয়, তেন্তে সফল এপল' মিছনৰ পিছতো নাছাই চন্দ্ৰলৈ যাবলৈ অমান্তি হোৱাৰ কাৰণ কি থাকিব পাৰে বাৰু? Very strange 2-minute gap in radio transmissions, and what happened during those 2 minutes has been subject to a lot of controversy. এইটো ঘটনা 2015 চনৰ। আটলাণ্টিক মহাসাগৰৰ ওপৰত প্ৰায় 25,000 কিলোমিটাৰ উচ্চতাত এখন ফাইটাৰ জেটৰ এডভান্সড এভিয়েশ্যন থ্ৰেট আইডেণ্টিফিকেশ্যন প্ৰগ্ৰাম প্ৰযুক্তিবিদ্যাত কিবা এটা আচৰিত ধৰণৰ অবজেক্ট ধৰা পৰিল। এনেকুৱাই অবজেক্ট 2004 চনত চেণ্ডিয়াগোত দেখা গৈছিল। 2015 চনৰ এই ঘটনাটোৰ ফুটেজ 2017 চনত ভাইৰেল হৈ পৰিল, যিটো মই আপোনাক দেখুৱাব গৈ আছোঁ। There's a whole fleet of them. Look on the ASA. My gosh. They're all going against the wind. The wind's 120 knots from the west. The whole thing, dude. That's not our LNS though, is it? It's not. That is the LNS, dude. Well, if there's like... Look at that thing. It's rotating. বয়েড বুছমেন,
এওঁ এজন বিখ্যাত আৰু সিনিয়ৰ সাইন্টিষ্ট আছিল তেওঁৰ মতে তেওঁ এৰিয়া 51ত কাম কৰিছিল আপুনি নিশ্চয় জানে যে এৰিয়া 51 এনেকুৱা এখন ঠাই যিখন আমেৰিকাই বিশ্বৰ পৰা লুকুৱাই ৰাখিছে বয়েড বুছমেনে ইয়াত বহু বছৰ ধৰি এলিয়েনৰ গৱেষণা কৰিছিল যেতিয়া তেওঁৰ মৃত্যুৰ সময় কাষ চাপিল তেতিয়া তেওঁ এলিয়েনৰ কথা বিশ্ববাসীৰ আগত ক'লে তেওঁ এলিয়েনৰ বহুতো ফটো আৰু প্ৰমাণ দেখুৱাই যিবোৰ তেওঁ এৰিয়া 51ত গৱেষণা কৰোঁতে উঠাইছিল বুছমেনৰ মতে এৰিয়া 51ত এতিয়াও এলিয়েনক গৱেষণা কৰি থকা হৈছে কিন্তু আমেৰিকাৰ মতে এৰিয়া 51ত সামৰিক বাহিনীৰ বিভিন্ন অস্ত্ৰ-শস্ত্ৰৰ পৰীক্ষা চলোৱা হয় কিন্তু এই কথাটো সঁচা নহয় কাৰণ ইয়াত কাম কৰা প্ৰত্যেকজন মানুহে ইয়াৰ বিষয়ে গোপনে ৰাখিব লাগে আনকি নিজৰ পৰিবাৰকো ইয়াৰ বিষয়ে একো ক'ব নিদিয়ে যদি ইয়াৰ বিষয়ে কোনোবাই কিবা কয় তেন্তে তেওঁক নিৰুদ্দেশ কৰি দিয়া হয় গতিকে বয়েড বুছমেনে তেওঁৰ মৃত্যুৰ আগমুহূৰ্ততহে ইয়াৰ বিষয়ে প্ৰকাশ কৰে এইবোৰ কথাৰ পৰা এলিয়েনৰ সেই ফটোবোৰ সঁচা হিচাপে বিবেচিত কৰিব পাৰি এৰিয়া 51ৰ বিষয়ে বিতংকৈ এটা ভিডিঅ'ত নিশ্চয় কম গতিকে এই চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি থওক যাতে নতুন ভিডিঅ' আপলোড হ'লেই আপুনি চাব পাৰে সকলোতকৈ আগত and thank you so much for watching this video guys